ফ্লাইঅভাৰৰ ৰেলিঙত খামুচি কুহুমবলীয়া জোনাকৰ আচ্ছাদনত প্ৰাণ পাই উঠা ব্যস্ত চহৰখনলৈ চালেহি। চালে মানে প্ৰায় চাই অনুৰণনে উপভোগ কৰে চহৰীয়া ব্যস্ততা। নিছান, হোণ্ডা, ভক্সৱেগন, ৰেনল্টৰ সম্ভ্ৰান্ত মিছিলবোৰ, দুটি শৰীৰৰ উষ্ণ হৰত উদ্ভ্ৰান্ত হোৱা দুচকীয়াবোৰ, ম'ম', আলুচপ, বাৰ্গাৰৰ মিঠা লুণীয়া গন্ধৰ তীব্ৰতাৰে গাভৰু হোৱা ফুটপাথবোৰ, সহস্ৰ আধুনিকতাৰ ঠেলা হেঁচাত ক্ষত বিক্ষত হোৱা শুষ্ক ওঠৰ সপোন দেখিবলৈ পাহৰোৱা নিথৰুৱা চকুবোৰ, য'ত কেতিয়াবাই ভুলুণ্ঠিত হৈ গৈছে মানৱতা। চাই ৰয় সি। সকলোৰে ব্যস্ততা নিজা নিজাকৈ। নাজানে সি এই ব্যস্ততা কিহৰ বাবে, প্ৰাপ্তিস্থান কিমান দূৰত। এই ব্যস্ততাৰ অন্তৰ্প্ৰাপ্তি সকলোৰে বাবে সহজ নে কঠিন, সম্ভৱ কিবা অসম্ভৱ। প্ৰত্যেক ব্যস্ততাই তেওঁলোকক আনি দিছেনে বাৰু প্ৰত্যাশিত সুখ, ইচ্ছিত সুখ, স্বপ্নৰ মিঠা ফল? এই বিষয়ে অনুৰণন স্পষ্ট নহয়। সিও বিচাৰে ব্যস্ত হ'বলৈ, কিন্তু সুখী হ'ব পৰাকৈহে ব্যস্ত হ'ব বিচাৰে অনুৰণনে। ইউনিভাৰ্চিটিৰ গধুৰ ডিগ্ৰীকেইটা অনুৰণনে আজিকালি বোজা বুলি ভবা হৈছে। ডিগ্ৰীকেইটা পুৰণা হ'ল, তথাপি ব্যস্ততাৰ পৰা আজিও অনুৰণন বহু যোজন দূৰত। আৰু সুখ? অনুৰণনে জানে সুখ দুখ নিজৰে সৃষ্টি, তথাপি তাৰ সৃষ্টিশীলতাৰে দুখবোৰহে সহজে গঢ় লয় দেখোন। অভিমন্যুৰ দৰে সিও হয়তো পাইছিল মাকৰ পৰা বিষণ্ণতাৰ দান। অনুৰণনে মনত পেলায় মাকৰ হেতা পৰা মুখখন, দুগালৰ সেন্দুৰ, ওঠৰ ৰক্তিম ভাঁজবোৰ তাৰ মাকে কেতিয়াবাই হেৰুৱাই পেলালে। দিনটোৰ বেছিভাগ সময়তেই মাক বিষণ্ণ হৈ থাকে। শিৰৰ আকাশহীনতাই মাকৰ বিষণ্ণতা সি বুজিব পাৰে। অনুৰণন যেতিয়া দেউতাকৰ সৈতে প্ৰথম মুখামুখি হৈছিল, তেখেতে বেৰত আঁৰি থোৱা মালাৰ পৰাই অনুৰণনক চাইছিল। ৰজাঘৰীয়াৰ ডিউটিৰত অৱস্থাতে অনিচ্ছা সত্ত্বেও দেউতাক গুচি গৈছিল বহু দূৰলৈ, অনুৰণন অহালৈ বাট নোচোৱাকৈ। মাকৰ মুখলৈ হাঁহি আনিবলৈ দেউতাকে আধাতে তাৰ বাবে এৰি যোৱা ব্যস্ততাৰ ভাৰখন কান্ধ সলাই ল'বলৈ অনুৰণন আজিও প্ৰতীক্ষাৰত। বিশ্বাস হেৰাইছে তাৰ ডিগ্ৰীবোৰৰ ওপৰত। পাই উৰি গ'ল চৰাইজাক, নিশ্চয় নিৰ অভিমুখে। সিহঁত সুখী, নাই যে সিহঁতৰ গধুৰ বোজা শৰীৰত মনত। ভাৱবোৰে হুমুনিয়াহ শৰাই অনুৰণনৰ। সুখ পিৰাসিতাৰ লোলুপ দৃষ্টিয়ে ঘৰমুখী পক্ষীৰ গতিপথলৈ গতি কৰোঁতে অনুৰণনক অগাভেটা কৰিলে ওখ ওখ হৰ্ডিংবোৰে। সি সাহস নকৰিলে পোনপটীয়াকৈ হৰ্ডিংবোৰ চাবলৈ। ভয় কৰে অনুৰণনে কিছুমান হৰ্ডিংবোৰ চাবলৈ। চিল্কালয়ৰ সন্মুখৰ ৰাস্তাৰে বাসৱীৰ সৈতে যাবলৈ ভয় কৰে সি। তাৰ কাপোৰেৰে লৰালৰিকৈ ঢাকি দিব মন যায় বাসৱী যোৱা ৰাস্তাত ৰৈ থকা টানিক্স মানিকচান্দৰ হৰ্ডিংবোৰ। বাসৱীয়ে ক'লা গ্লাছৰ দৰ্জা ঠেলি মৃদু সেউজীয়া পোহৰত কাটা চামুচেৰে কিবা কিবিবোৰ খাবলৈ মন কৰে বুলি বুকু ধপধপায় অনুৰণনৰ। ফ্লাইঅভাৰৰ ওপৰত কেতিয়াবা তাৰ লগত একেলগে বাসৱী থিয় হ'লে অনুৰণনে ভয় খায় যদি তাই কেতিয়াবা কয় এইফালেদি তাৰ সৈতে বুলেটত যাবলৈ মন গৈছে বুলি। ৰাতিবোৰ উজাগৰে পাৰ হয় তাৰ। যদি বাসৱীয়ে সুখৰ পৰিধিত সি ভয় কৰাবোৰ ৰাখি তাৰ ব্যৰ্থতাক স্পষ্ট কৰে কেতিয়াবা, যদি বাসৱীয়ে মনত ৰাখে টিভিত ওলাবলগীয়াকৈ ভেলেণ্টাইন ডে উদযাপনৰ বাসনা, আৰু তাৰ পৰা ক্ষুণ্ণ হৈ আঁতৰি যায়, সেয়েহে বাসৱীয়ে চিৰদিনৰ সংগী হোৱাৰ কথা দিয়াৰ পাছতো অনুৰণনে ভাঙিব খোজা নাই কিছুমান হৰ্ডিঙত দেখা সাঁথৰবোৰ। কোনোদিনে সি অন্যায় কৰিব নোখোজে বাসৱীক। সপ্তপদীৰ ইচ্ছা তাৰ বাসৱীৰ সৈতে। এছাতি গৰম তেজ মগজুলৈ উজাৰ খাই আহিব যেন লাগে তাৰ। মূৰটো ভম ভমাই। অলপ শীতল বতাহ অনুভৱ কৰে অনুৰণনে। এছাতি বিশুদ্ধ বতাহ, বৃথা তাৰ এই বাসনা। জীৱনটো মৃষণকৈ চলিলেই স্বতঃস্ফূৰ্ত হৈ বতাহ আহিব তাৰ শুকাই কৰকৰীয়া হোৱা ডিঙিৰ পিয়াহ গুচাবলৈ। বুকু জোৰ নপৰিলেও তাপ কমিব। বিশুদ্ধ নহ'লেও সেই বতাহে অনুৰণনক দিব পাৰিব ব্যস্ততা। মাজে মাজে অনুৰণনৰ মনটো যায় ৱাৰ্ড মেম্বাৰেৰেই আৰম্ভ কৰিব নেকি এই যাত্ৰা? তাৰ ডিগ্ৰীকেইটা কামত আহিবনে? কেইদিনমানৰ আগতে দৰখাস্ত এখন দিবলৈ যাওঁতে কেইজনমানে কিবা ফৰ্ম পূৰাই থকা দেখিছিল সি।
ৱাৰ্ডৰ নাম লিখিছিল অসমীয়া। ঠিক তেনেদৰে আন এঠাইত লিখিছিল মাদাৰ টং পিংক। কেইদিনমানৰ পিছত ভোট বিচাৰি আহোঁতে মোক কেইখন অনুৰণনৰ চিনাকি লাগিছিল। যেতিয়া মনত পেলাব পাৰিছিল তাৰ ডিগ্ৰীকেইটালৈ হাঁহি উঠিছিল। অনুৰণনৰ কেতিয়াবা বিৰাট খং উঠে দেউতাকলৈ। তালৈ বাট নাচালেই তথাপিও পিন্ধাই দি গ'ল সাধাৰণ শ্ৰেণীৰ লেবেল। এতিয়া জাত পাতৰ বিলাস আৰু সংৰক্ষণৰ আৰ্তনাদত থকা সৰকা তাৰ ডিগ্ৰী নম্বৰ তালিকা। তুমি ছবি আঁকিবলৈ কিয় এৰি দিলা? ৰাপবোৰ অভ্যাসবোৰ কিয় ইমান সলাই পেলাইছা? মোৰ ভয় লাগে কেতিয়াবা মোকো সলাব নেকি? বাসৱীৰ কথাত হাঁহিছিল মাধসী। হয়, সি সলনি হৈছে। আমনি লগা হৈছে তলিকাৰে হৃদয়ৰ ভাষা লিখি। কবিতাবোৰ শুকাই কৰাল বান্ধিছে বুকুত। আজিকালি মন নাযায় গলাবলৈ। একঘেয়ামী লগা হৈছে এইবোৰ। ব্যস্ততা লাগে অনুৰণনক, সুখী হ'ব পৰাকৈ ব্যস্ততা। ঘৰমুখী আৰু এজাক পক্ষীৰ কলৰৱত অনুৰণনে দৃষ্টি ঘূৰালে আকাশলৈ। হয়তো এই সন্ধ্যাৰ শেষৰ জাক নিৰ্মুখী পক্ষী। অনুৰণনৰ দৃষ্টিয়ে সেই পক্ষীৰ বাটেদি বাট বুলিলে। এখন বগা হৰ্ডিঙে পুনৰ আদবাটতে কাঢ়ি ল'লে চৰাইজাকৰ পৰা অনুৰণনৰ দৃষ্টি। ষ্ট্ৰীট লাইটৰ পোহৰত জিলিকা হৰ্ডিংখনত থকা অন্যান্য কিবা কিবিবোৰৰ মাজৰ পৰা ক'লা ৰঙৰ আখৰকেইটা অনুৰণনৰ চকুলৈ আগবাঢ়ি আহিল। বিং হিউমেন। আগবাঢ়ি আহিল হৃদয়লৈ স্বৰ্গতোক্তি হৈ। বিং হিউমেন, বিং হিউমেন। সি শব্দকেইটা নিজৰ হিচাপত জুকিয়াই অৰ্থটো ভাঙি ল'লে। মানুহ প্ৰকৃতাৰ্থত মানুহ হওক। অনুৰণন, ইয়াত কি কৰিছা? কিমান সময় যে বিচাৰি ফুৰিছোঁ তোমাক। ফোনটো কিয় অফ কৰি ৰাখিছা? নিকেতনৰ অস্থিৰ উপস্থিতিয়ে জ্যোতি পেলালে তাৰ ভাৱসাগৰত। অনুৰণন, ৰুণজুণৰ ভাগিনীজনী যে, কণমানিজনীৰ থেলাছেমিয়া। বি পজিটিভ তেজৰ প্ৰয়োজন। মই ৰেডি হৈ গৈছিলোঁ, কিন্তু ৱেটত ডাক্তৰে ৰিজেক্ট কৰিলে মোক। তোমাৰ কোনোবা চিনাকি আছে নেকি? ব'লাচোন পুৰণা হোষ্টেলৰ ফালে অলপ বিচাৰি যাওঁ। অনুৰণনে একো নকৈ পুনৰ হৰ্ডিংখন পঢ়িলে আৰু নিকেতনৰ বাইকত বহি তাৰ বাহুত হাত থলে। ব'লা নিকেতন, মই দিম তেজ। নিকেতনৰ লগত গৈ থাকোঁতে অনুৰণনৰ মূৰৰ গৰম তেজ সোঁতা চেঁচা পেলাই বতাহ এজাক পাৰ হৈ যোৱা যেন লাগিল। গাড়ীবোৰৰ মাজেৰে গৈ থাকোঁতে অনুৰণনে অনুভৱ কৰিলে ব্যস্ততা। অনুৰণন সুখী হ'ব পৰাকৈ। কাৰণ অনুৰণন নিশ্চিত যে মানৱতা লুপ্তপ্ৰায় হ'ব খোজা সমাজত তাৰ এই ব্যস্ততা হৈ পৰিব অন্তহীন।